নমস্কাৰ বন্ধুসকল, আজি মই ঘৰৰ পৰা ওলাইছোঁ আৰু ঘৰৰ পৰা ওলাই প্ৰায় 1 কিলোমিটাৰমান বোকা আৰু পানীৰ মাজেৰে খোজকাঢ়ি আহি উপস্থিত হৈছোঁ এই যিখন আমাৰ আমবাৰী সাধুবছালৈকে যোৱা যি বগৰীবাৰীৰ পৰা অহা ৰাস্তা, সেই ৰাস্তাৰ কাষত আজি বানপানীৰ কাৰণে অভাৰফ্ল' হৈ ৰাস্তা ভাঙিছে, যাৰ কাৰণে ইয়াত ভুটভুটিৰ সহায়ত মানুহ পাৰ কৰিব লগা হৈছে। আৰু সেই তাৰে এখন ভুটভুটিৰে মই আজি বজাৰলৈ যাম বুলি ওলাই আহিছোঁ। তো আছোঁ মই এখন ভুটভুটিত উপস্থিত আজি। তো ইয়াত আপোনালোকে দেখা পাইছে বহুত মানুহ উঠিছে আৰু উঠি আছে, আৰু নদীৰ মাজেৰে কিমান ভুটভুটি চলাচল কৰি আছে। আজি বৃহৎ এই আমবাৰী সাধুবছ অঞ্চলৰ যি বৃহৎ অঞ্চল, সেই বৃহৎ অঞ্চলৰ মানুহৰ আজি ভালেখিনি কষ্ট কৰিব লগা হৈছে বানপানী অভাৰ হৈ পেলাই এই ৰাস্তাখন ভাঙাৰ কাৰণে। তো আজি মই আহিছোঁ, বজাৰলৈ যাম আৰু আপোনালোকক দেখুৱাই গৈ থাকিম যে কেনেকৈ মানুহবোৰে কিমান কষ্টৰ মাজেদি আজি বজাৰ ঘাট বা পণ্য বস্তু ক্ৰয় বিক্ৰয় কৰাৰ কাৰণে বজাৰলৈ যাব লগা হৈছে। তো আমাৰ ভুটভুটিটো অলৰেডি ষ্টাৰ্ট কৰিলে, এতিয়া আমি গন্তব্যস্থললৈ ৰওনা কৰিলোঁ। তো ইয়াৰ মাজতে আৰু এজন মানুহে তাক মাতিছে, মাতাৰ কাৰণে অলপ পাৰত চপাব লগা হৈছে ভুটভুটিখন। তো এতিয়া সেইজন মানুহক আকৌ লৈ পেলাই ভুটভুটিখন যাত্ৰা কৰিব। মানুহ দুজনৰ উঠা হৈ গৈছে, এতিয়া ভুটভুটিখন আকৌ আমাৰ সেই পাৰৰ গন্তব্যস্থানলৈ ৰওনা কৰিলে। তো আহক আপোনালোকে চাই থাকক, মই আপোনালোকক দেখুৱাই গৈ থাকিম ক'ত ৰাস্তাটো ভাঙিছে আৰু কেনেকৈ তো আপোনালোকে যদি ভুটভুটিত উঠিছে কমেণ্ট কৰি জনাব। আৰু বহুতেই আমাৰ অঞ্চলৰ মানুহবিলাক ইয়াত উঠেই, কাৰণ বাৰিষা যেতিয়া আহে, বানপানী যেতিয়া আহে, আমাৰ এইটো কমন, উপায় নাই, যাব লাগেই। তো এনেকৈয়ে গাঁৱৰ মানুহবোৰে বা অঞ্চলৰ মানুহবোৰে এজনে আনজনৰ লগত মনৰ ভাৱ আদান প্ৰদান কৰাৰ মাজেদি ভুটভুটিৰে বজাৰলৈ হাত লৈ গমন কৰে। তো আপোনালোকে দেখা পাইছে এইখনেই হৈছে সেই ঠাইখন য'ত ৰাস্তাখন ভাঙাৰ কাৰণে আমাৰ এই ভুটভুটিৰ মাজেৰে বৃহৎ অঞ্চলৰ মানুহবোৰে বজাৰলৈ যাব লগা হৈছে। তো এইখনেই হৈছে সেই ঠাইখন, তাত এখন স্কুল আছে, সেই স্কুলৰ সন্মুখত নতুন ৰাস্তা বনাইছিলে এই বছৰে, কিন্তু পানী অভাৰফ্ল' হোৱাৰ কাৰণে ৰাস্তাটো আৰু নাভাঙাকৈ নাথাকিল। ইফালে আমি আৰু অলপ সময় পিছতে আমি নামিম। নামাৰ যিখন ঠাই এখন আছে ইফালে আমাৰ সোঁফালে, আপোনালোকে ভাঙাটো দেখিছে। তো নাজানো এইবাৰ আকৌ কেতিয়া এই ৰাস্তাখন ঠিক কৰিব নে নাই। ইফালে গোটেই গাঁওখন পানীৰ তলত বুৰ গৈছে, আপোনালোকে দেখিছে চাৰিওফালে পানী আৰু পানী। তো এইখনেই হৈছে সেই ঠাই য'ত আমি নামিম। আমাৰ ভুটভুটিখন প্ৰায় পাৰত চাপিছে, আৰু কেইবাখনো ভুটভুটি বা চালো, যাক আমি চালো বুলি কওঁ, সেইটো অলৰেডি পাৰত চাপিছে। তো আমাৰখনো কাষ চাপি আছে, আমি এতিয়া নামিম। আৰু ৰাস্তাৰ সিফালেও আপোনালোকে দেখিছে কিমান পানী। এই ৰাস্তাখনৰ ওপৰেদি পানী প্ৰবাহিত হৈছিলে, আজি যোৱাকালি পানী ইয়াৰ পৰা নামিছে অলপ কমাৰ কাৰণে। তো এনেকৈয়ে আমি এতিয়া ইয়াত টোটো আছে, এখন টোটো এখনত মই উঠিম, উঠি পেলাই আমাৰ বগৰীবাৰী বজাৰলৈ যাম। মই যাম আৰু যিখন টোটো আগত আছে সেইখন টোটোৰে যাম। তো এইখন টোটোৱে চাগে যাব, তো এইখন টোটোত মই উঠিম এতিয়া। ইফালে চাওক, সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে
পাণ তামোল আৰু বিভিন্ন বস্তু বাহিনীৰ দোকান দি বহি আছে। মানুহবিলাকে ইয়াত যোৱা অহা কৰোঁতে অলপ হ'লেও পাণ এখন তামোল এখন খায় আৰু সৰু সুৰা বস্তু বাহিনী লয়। তো মই টোটোত উঠি গৈ আছোঁ আৰু ইয়াতে বহুত সুদূৰ দুৰ্গাপুৰ পৰা চালমাৰা বিভিন্ন অঞ্চলৰ পৰা ডাঙৰ ডাঙৰ এই ভুটভুটি চালবিলাক আহিছে, ইয়াতে বজাৰ কৰিব আহিছে। তো বন্ধুসকল, আপোনালোকে দেখিলে যে এয়া হৈছে চৰাঞ্চলৰ গাঁৱলীয়া অঞ্চলৰ মানুহৰ জীৱন প্ৰণালী এই বানপানীৰ সময়ত। তো ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলত নতুন হৈ থাকিলে ফেচবুক পেজ ফ'ল' আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।